গাইজ গুড মৰ্ণিং। মানে বহুতৰ কুৱেশ্যন যে আপোনালোকে মানে এ বিৰ পৰা ই বিলৈ যাব পাৰি নে নোৱাৰি, আৰু ই বিৰ পৰা এ বিলৈ আহিব পাৰি নে নোৱাৰি, সকলোৰে মানে কি কুৱেশ্যন আছে, বহুতৰে কুৱেশ্যন মানে সেইটো জানিব বিচাৰে। আৰু লগতে মানে কি আপোনালোকৰ প্ৰমোশ্যন কেতিয়া হয় এ বি ইউ বিৰ, আৰু লগতে আপোনালোকৰ হোম ডিষ্ট্ৰিক্টত কেতিয়া যাব পাৰি, কি কৰিব পাৰি, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আপোনালোকে যিহেতু এই কথাটো জানিব বিচাৰিছে, যিসকল এক্সপিৰিয়েঞ্চ আছে বা যিসকল আছে আছাম পুলিচ লাভাৰ আছে, সিহঁতক বহুতে জানিবলৈ বিচাৰে। চ' এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এই কথাখিনি তথ্যখিনি সম্পূৰ্ণ জনাম। ত' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এই ভিডিঅ'টো প্ৰথম কথাটো হ'ল আপোনালোকে এ বিৰ পৰা ই বিলৈ যাব পাৰে নে নোৱাৰে সেইটো কথা কওঁ। আপোনালোকৰ এ বিৰ পৰা ই বিলৈ যাব পাৰি। আপোনালোকৰ এ বিৰ পৰা ই বিলৈ যাবলৈ আপোনালোকৰ কমচে কম আপোনালোকৰ 8 years টাইম লাগে। মানে আপোনালোকৰ 8 years টাইমৰ পিছত হেডকোৱাৰ্টাৰত আপোনালোকৰ উইলিংনেছ আহে। উইলিংনেছ যিটো আপোনালোকৰ নাম বিচাৰে, নামবোৰ দিলে আপোনালোকৰ যাৰ যাৰ নাম আহিব সেইটোৱে ই বিলৈ যাব পাৰে। বুজিছে নহয়, এ বিৰ পৰা ই বিলৈ। আৰু আপোনালোকৰ ই বিৰ পৰা এ বিলৈ আহিব পাৰে নে নাই সেইটো সুধি চাইছে, বহুতে সুধি আছে। তো আপোনালোকক এটা কথা কৈ দিওঁ, ই বিৰ পৰা এ বিলৈ আহিব নোৱাৰি। বুজিছে নহয়, ই বিৰ পৰা আপোনালোকে আনবাউন্সেবল, ই বিৰ পৰা এ বিলৈ আহিব নোৱাৰে। আৰু আপোনালোকে ই বিৰ পৰা হ'লে আপোনালোকে লেছ নায়ক হ'ব, লেছ নায়কৰ পিছত হাবিলদাৰ হ'ব, হাবিলদাৰৰ পিছত আপোনালোকে ই বি এ এছ আই হ'ব। বুজিছে নহয়, তেনেকুৱা আপোনালোকৰ ই বিবিলাকৰ প্ৰমোশ্যন হয়। বুজিছে নহয়, ই বি প্ৰমোশ্যন হয়। আৰু এ এছ আইৰ পৰা এছ আই হ'ব। আৰু এ বিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, এ বিৰ ক্ষেত্ৰত আপোনালোকৰ 8 বছৰৰ মূৰে মূৰে আপোনালোকৰ প্ৰথম আপোনালোকে ছাৰ্ভিচ দিয়াৰ পৰা আপোনালোকৰ 8 বছৰৰ পিছত আপোনালোকৰ লেছ নায়ক হ'ব। যিহেতু নায়কটো অসম পুলিচত নাই, আপোনালোকৰ নায়ক নহয়। আৰু 8 বছৰৰ পিছত নায়ক হ'ব লাগে, কিন্তু নায়কটো যিহেতু আজিলৈকে দেখা নাই, নায়ক দুডাল পিঠা থকা আপোনালোকে দেখা নাই। ত' নায়কৰ পিছত আপোনালোকৰ হ'ব হাবিলদাৰ। বুজিছে নহয়, হাবিলদাৰৰ পিছত হ'ব আপোনালোকৰ পি চি, এ বি এছ আই। বুজিছে নহয়, এ বি এছ আই চৰি 8 বছৰৰ পিছত 8 বছৰ 8 16 বছৰ। প্ৰথম হ'ব লেছ নায়ক 8 বছৰ, তাৰ 8 বছৰৰ পিছত হ'ব নায়ক, নায়কৰ পিছত হ'ব আৰু 8 বছৰ পিছত হাবিলদাৰ, হাবিলদাৰ পিছত হ'ব আপোনালোকে এ বি এছ আই। এ বি এছ আই আৰু ই বি এছ আই জানে, এ বি এছ আই ত' আপোনালোকে এ বি এছ আই হ'ব। আপোনালোকৰ তেনেকুৱা 8 বছৰ মূৰে মূৰে হ'ব। আপোনালোকৰ এ বিতে হওক বা ই বিতে হওক 8 বছৰ মূৰে মূৰে হ'ব। আৰু আপোনালোকৰ বহুতৰ কুৱেশ্যন এটা আছে যে আপোনালোকৰ ট্ৰেন্সফাৰ যাব পাৰে নহয়, সেইটোও কৈ আছে। প্ৰথম কৰি লওঁ, আপোনালোকে ই বিৰ পৰা এ বিত যাব নোৱাৰিব, এ বিৰ পৰা ই বিটো যাব পাৰিব আপোনালোকে। আৰু কামাণ্ডোটো যাব পাৰিব, বহুতত এ বিৰ পৰা যাব পাৰে। আপোনালোকে এইটো কথা আপোনালোকক জনাই দিওঁ। আৰু ছুটিৰ ক্ষেত্ৰত এ বিটো বেছি আছে, ই বিতকৈ এ বি ছুটি বেছি আছে, এইটো আপোনালোকক আগতে যিহেতু জনাইছোঁ। আৰু তাৰ বাহিৰে এতিয়া বৰ্তমান আপোনালোকে বহুতে সুধি আছে যে আপোনালোকৰ মানে কি ট্ৰেন্সফাৰটো কথা সুধিছে। ট্ৰেন্সফাৰটো আপোনালোকে হোম ডিষ্ট্ৰিক্টত পাব পাৰি নে নোৱাৰি, এ বিৰ কথা হৈছে বা এ বি ই বি। চ' আপোনালোকে এ বিও পাৰিব, হোম ডিষ্ট্ৰিক্টত যাবলৈ ই বিও পাৰিব। আপোনালোকক যিহেতু এতিয়া আপোনালোকৰ বৰ্তমান বহুত ভাল হ'ল। আপোনালোকৰ 2 বছৰ আপোনালোকে যদি ছাৰ্ভিচ ক্লিয়াৰ কৰে, অনলাইন নেচুৰেল ট্ৰেন্সফাৰ আপোনালোকে এপ্লাই কৰিব পাৰে। স্বাগত চতুৰ্থ পৰ্টেল ওলাই গ'ল আজিকালিৰ যুগত, যিটো আমাৰ CM ছাৰ বহুত ভাল কাম কৰি আছে, চবৰ ক্ষেত্ৰত ভাল কাম কৰি আছে। ত' আমিও হয়তো এই মাহৰ ভিতৰতে আমাৰ নিজৰ হোম ডিষ্ট্ৰিক্টত যাম। এই মাহতে আমাৰ যিটো ট্ৰেন্সফাৰ অৰ্ডাৰটো ওলাব। আমি ধেমাজিত আছোঁ এতিয়া বৰ্তমান। মই আপোনালোকৰ এই মাহটোৰ ভিতৰতে বা এই মাহ বা নেক্সট মাহৰ মানে ছামথিং মানে যামগৈ আৰু নেক্সট মাহত অৰ্ডাৰটো যিহেতু এইটো মাহতে ওলাব। চ' নিজৰ হোম ডিষ্ট্ৰিক্ট যামগৈ। সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকে সোমাই আপোনালোকে 2 বছৰ জব কৰক। তাৰপিছত আপোনালোকে নেচুৰেল ট্ৰেন্সফাৰ বিচাৰি পেলাই যাৰ য'ত যাবলৈ মন তেনেকুৱা আপোনালোকে যাব পাৰিব। ইমান চিন্তা কৰিব নালাগে, 2 বছৰ ছাৰ্ভিচটো বহুতে হোম ডিষ্ট্ৰিক্টত যাবলৈ বিচাৰি থাকে। সেইবাবে আপোনালোকক জনাই দিছোঁ তথ্যবোৰ। আৰু নেক্সট টপিকটো আপোনালোকক কিহৰ ওপৰত লাগে জনাব। মই যিহেতু ভিডিঅ' বনাব পৰা নাই, আজিকালি ৰেগুলাৰ দিম বুলি ভাবিছোঁ। আপোনালোকে টপিকবোৰ যিমান কৈ দিব আপোনালোকে সেই টপিকবোৰ ভিডিঅ'বিলাক বনাই দিব। চ' আজি ভিডিঅ'টো ইমানে, কেনেকুৱা লাগিল জনাব। ধন্যবাদ।